নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ আহিলোঁ আপোনালোকে যিবোৰ ল'ৰা ছোৱালী হাই স্কুলত পঢ়ে তেওঁলোকৰ বাবে এটা ভাল খবৰ কিয়নো চৰকাৰৰ পৰা তিনিজন ব্যক্তিয়ে এটা এপ ওলাই দিছে এইটোৰ জ্ঞান পাণ্ডা এইটোৰ যোগেদি আপোনালোকে পঢ়া-শুনা কৰিব পাৰিব যিকোনো ছাবজেক্টত মই মোবাইল স্ক্ৰীনত গৈ আপোনালোকক সকলোবোৰ দেখুৱাই দিম আপোনালোকে সকলোবোৰ দেখি থাকিব আৰু কেনেকৈ পাঠদান দিয়ে সেইবিলাকৰ বিষয়ে মই কণ্ট্ৰল ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল চাব পাৰে মই মোৰ মোবাইল স্ক্ৰীনত আহি পাইছোঁ ঠিক আছে হোৱাৰ পিছত মই এইটো প্লে ষ্ট'ৰত অ'পেন কৰি লওঁ লোৱাৰ পিছত মই ইয়াত লিখি দিওঁ জ্ঞান পাণ্ডা আপোনালোকে লিখি দিব জ্ঞান পাণ্ডা ঠিক আছে জ্ঞান পাণ্ডাটো মই লিখি দি আছোঁ লিখি দিয়াৰ পিছত এইটো ইনষ্টল আছে এইটো ইনষ্টল কৰি লওঁ মই অলপ সময় লাগিব ইনষ্টল কৰি লোৱাৰ পিছত এইটো চাওক একেবাৰে ইনষ্টল হৈ গ'ল এটা আৰু অলপ ধৈৰ্য ধৰিব লাগিব এজে অপেন হৈ আছে তো মই ইয়াত অপেন কৰি আছোঁ অপেন কৰাৰ পিছত ইয়াত আপোনালোকে এটা কাম কৰিব ইয়াত সাইন ইন কৰিব লাগিব আপোনালোকৰ গুগল একাউণ্টেৰে ঠিক আছে যদি আপোনালোকৰ গুগল একাউণ্ট থাকে এই গুগল একাউণ্টেৰে অকল গুগল একাউণ্ট যিবিলাক আছে এইবিলাকৰ বাবে এইটো অপেন হ'ব ঠিক আছে মই ইয়াত দুটা তেনেহ'লে মই এটা চইচ কৰি লওঁ ঠিক আছে মই এটা চইচ কৰি লওঁ অলপ সময় লাগিব তো এনেকৈ আহি যাব প্লিজ ৱেইট তো এইটো ব্লেক পেজটো বুলি ক'লে ইয়াত নিজৰ নামটো লিখি দিব আপোনালোকে মই ইয়াত নিজৰ নামটো লিখি দি আছোঁ আপোনালোকে ডিষ্ট্ৰিক্ট আছাম আপোনালোকে লিখিব নালাগে অসমৰ মানুহ সেইবাবে যিবিলাক ডিষ্ট্ৰিক্ট আছে সেইবিলাক আহি যাব ইয়াত পৰিচালকৰ কৰোনা ভাইৰাছৰ বাবে হোৱা বন্ধত ছাত্ৰ-ছাত্ৰীসকলৰ যাতে ঘৰতে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ বাবে সকলো বিষয় দুটাকৈ ছেকশ্যন এমৰ ফ্ৰী দিয়া হৈছে এই সুবিধা গ্ৰহণ কৰিবলৈ 14 এপ্ৰিলৰ ভিতৰত প্ৰতিটো বিষয় গৈ ছেকশ্যন এ আৰু ছেকশ্যন 2ৰ ছাবস্ক্ৰাইব অপশ্যন কৰিব লাগিব ঠিক আছে ইয়াত চাব পাৰি ইয়াত বা শিক্ষকসকল আছে ডাঙৰ ডাঙৰ শিক্ষক এইবিলাকৰ লগত ভিউ প্ৰফাইলৰ কৰি ইয়াৰ মোবাইল নম্বৰটো লৈ ইয়াত কল কৰিব পাৰিব আপোনালোকে তো হ'লে অল তেতিয়া মই এটা ইংলিছটো মই চিলেক্ট কৰি লওঁ লোৱাৰ পিছত ইয়াত চাওক ছেকশ্যন 3ৰ বাবে ইয়াৰ নম্বৰলৈ কল কৰক নম্বৰত পেটিএম ফোনপে গুগল পে কৰি দিব লাগিব অৰ্থাৎ ইয়াত ছেকশ্যন এ তলত ছেকশ্যন এ ছাবস্ক্ৰাইব 0 টকা তো এতিয়া ছাবস্ক্ৰাইবটো কৰি ল'ব ঠিক আছে লোৱাৰ পিছত আপোনালোকে এটা পেজত গৈ পেলাই তাত ভিডিঅ' কলৰে নহ'লে একেবাৰে ফেচ টু ফেচ আপোনালোকে ক্লাছ কৰিব লাগিব য'ত ভিডিঅ' ভাল লাগে